নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ। এইটো ভিডিঅ'ত আপোনালোকক দেখুৱাম মই আনবক্সিং কৰি। মই বৰ্তমানটো ষ্টুডিঅ'ৰ কাৰণে এটা হোম ষ্টুডিঅ'ৰ কাৰণে মই এটা ধুনীয়া চাউণ্ড কাৰ্ড পাৰচেছ কৰিছিলোঁ এমাজনৰ পৰা। মই এমাজনৰ পৰা অৰ্ডাৰ কৰিছোঁ কাৰণ মই যিহেতু মোৰ হোম ষ্টুডিঅ'ৰ কাৰণে মই এটা ধুনীয়া এটা চাউণ্ড কাৰ্ড অৰ্ডাৰ কৰিছোঁ। কেনেকুৱা বস্তুটো কেনেকুৱা আহিছে এমাজনৰ পৰা আপোনালোকক দেখুৱাম। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব আৰু স্কিপ নকৰাকৈ চাই থাকিব। আৰু ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। বলক বন্ধুসকল, আপোনালোকক মই এতিয়া ভিডিঅ'টো আনবক্সিং কৰি দেখুৱাম। বন্ধুসকল, আমি এতিয়া আনবক্সিং কৰিম। মই বৰ্তমানটো এতিয়া পেকিংটো খুলিম। এতিয়া বৰ্তমান চাওক, আপোনালোকক দেখুৱাই আছোঁ। এমাজনৰ পৰা মই আনিছিলোঁ চাউণ্ড কাৰ্ড। বৰ্তমানটো ইয়াত চাওক আপোনালোকে। মই এতিয়া বৰ্তমান আনবক্সিং কৰিম। এতিয়া আপোনালোকক কাটিম। এতিয়া বৰ্তমান মই চাকুৰ লগত কাটিম। এতিয়া ইফালে এনেকুৱা কাটিব লাগিব আৰু ইফালে এনেকুৱা কাটিব লাগিব। আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে চাই থাকিব। এনেকুৱা এতিয়া কাটিব লাগিব। এই পেকিংখিনি ইয়াত মাজতে কাটিম। এইটো এনেকৈ কাটিলে বাছ, এইটো কাটিলোঁ। এতিয়া ইফালে কাটিব লাগিব। ধুনীয়া পেকিং কৰি দিছে, আপোনালোকে চাই থাকিব। দেখুৱাই আছে আপোনালোকক। আৰু পেকিংটো এনেকৈ কাটিব লাগিব। এই চাওক, এয়া ওপৰৰ পৰা মই অৰ্ডাৰ কৰিছোঁ। ইউফৰিয়া, UMC22 কিবা অডিঅ' ইণ্টাৰফেচ হয়। আপোনালোকক দেখুৱাই আছোঁ, চাওক। হোম ষ্টুডিঅ'ৰ বাবে এইটো চাউণ্ড কাৰ্ড হয়। এইটো চাওক, মই বৰ্তমানটো এইটো ইয়াৰ ইফালে নালাগে, এইটোক থৈ দিছোঁ, ইফালে ৰাখি থৈ দিছোঁ। এতিয়া এইটো চাওক, আপুনি বৰ্তমান ইয়াক খোলোঁ। কেনেকুৱা পেকিংটো চাওক, ইয়াত কেনেকৈ চিল মাৰি দিছে চাওক। এইটো বৰ্তমানটো খোলা নাই, পেকিংটো খোলা নাই একবাৰো। মই বৰ্তমানটো আজি আনিছোঁ। মই এতিয়া আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে চাব কি আনিছোঁ মই। আপোনালোকে কেনেকুৱা চাউণ্ড কাৰ্ড আপোনালোকে চাব। যদি আপোনালোকে দেখা নাই, দেখা সকলৰ বাবে এইটো ভিডিঅ'টো নহয়। যিসকলে দেখা নাই তেওঁলোকে চাব। মই এইটো কাটিছোঁ আৰু চাওক আপোনালোকে কেনেকুৱা চাউণ্ড কাৰ্ড কেনেকুৱা হয়। ষ্টুডিঅ'ৰ বাবে এটা ধুনীয়া হেৰি হয়, মিউজিক ধুনীয়া ক্ৰিয়েট কৰিব পাৰিব ইয়াৰ লগত ভকেলৰ বাবে। এইফালে চাব বেহৰিঞ্জাৰ ইয়াত লিখা আছে আৰু ইয়াৰ মেনুৱেল হয়, ইয়াৰ জন্মকুণ্ডলী। বৰ্তমানটো এই বস্তুটো যে উলিয়াইছে ইয়াৰ জন্মকুণ্ডলী, ইয়াত বৰ্তমানটো কেনেকৈ ইউজ কৰিব লাগে কি নালাগে, ইয়াত মেনুৱেলখিনি গোটেইখিনি আছে। মই বৰ্তমানটো ইয়াত নালাগে, এইটো আপোনালোকক নিৰীক্ষক। মই ইয়াক ছাইড কৰি ৰাখোঁ। ইয়াত চাওক, ধুনীয়া পেকিং। মই বৰ্তমানটো বাকচটো এটা দিছে ইয়াত পেকিঙৰ ওপৰত, ইয়াৰ ওপৰত তলত বৰ্তমানটো এটা পেকিং আছে আকৌ। এইটো চাওক, মই দেখুৱাই আছোঁ আপোনালোকক। এইটো ধুনীয়া স্পন হেৰি দিছে। এইটো বৰ্তমানটো এইটো খুলিও আপোনালোকক দেখুৱাওঁ। বৰ্তমানটো চাওক, আপোনালোকক দেখুৱাইছোঁ, চাওক কেনেকুৱা চাউণ্ড কাৰ্ড। আপোনালোকে যদি ঘৰত এনেকুৱা ভিডিঅ' কৰে তেতিয়াহ'লে আপোনালোকে তেনেকুৱা ভকেলৰ বাবে আপোনালোকে কৰিব পাৰিব। ভিডিঅ'ত ভইচ ভকেলৰ বাবে চাওক কেনেকুৱা বস্তুটো কেনেকুৱা। চাওক, বহুত ভাল প্ৰডাক্টটো, ভালে আহিছে। এমাজনৰ পৰা প্ৰায়ভাগে বহুত ভাল প্ৰডাক্টে আহে। বৰ্তমানটো মই বহুতে এমাজনৰ পৰা পাৰচেছ কৰিছোঁ। প্ৰডাক্ট বহুত পাৰচেছ কৰিছোঁ মই এমাজনৰ পৰা। আপোনালোকক দেখুৱাইছোঁ, চাওক। বৰ্তমানটো ইয়াত মাইকৰ বাবে হয়, মাইক্ৰ'ফোনৰ বাবে ইয়াত মাইক্ৰ'ফোন কানেকশ্যন কৰিব পাৰে। আৰু ইয়াত বৰ্তমানটো গীটাৰ চিটাৰ বা অন্য কিবা এটা কিবৰ্ডৰ কাৰণে ইয়াত কানেকশ্যন কৰিব পাৰে। আৰু ইয়াৰ ভলিউমটো হৈছে এইটো। বৰ্তমানটো ইয়াৰ গেইনটো হৈছে এইটো ভলিউম দিলে মানে ইফালে মাইক্ৰ'ফোনৰ ভলিউমটো বেছি হ'ব। আৰু ইয়াৰটো হৈছে এইটোৰ বাবে এইটো ভলিউমটো এইটো। আৰু এইটোৰ বাবে এইটো হেডফোনৰ বাবে এইটো। আপোনালোকে ছিংগাৰে যদি গাই থাকে তেতিয়াহ'লে এইটো ভলিউমটো হেডফোনত বেছিকৈ শুনা পাব, এইটো ভলিউমটো দিলে। আৰু এইটো ডাইৰেক্ট মনিটৰৰ বাবে। আৰু ইফালে দেখুৱাইছোঁ এটা USB কেবল। এইটো USB কেবলটো হৈছে ইয়াত আছে। এইটো চাওক, এইটো USB কেবল হয় ইয়াৰ। বৰ্তমানটো ইয়াত USB কেবলটো দি মানে কানেকশ্যন কৰিব লাগিব লেপটপৰ লগত বা কম্পিউটাৰৰ লগত। আপুনি যিটোৰ লগত ব্যৱহাৰ কৰে সেইটোৰ লগত আপুনি যিটো চলায়। কম্পিউটাৰত যদি কম্পিউটাৰত, তেতিয়া কম্পিউটাৰ USB কেবলটো দিব লাগিব আপুনি। আৰু এইটো হয়, আপোনালোকে এইটো অন কৰিব লাগিব। যেতিয়া নেকি ইয়াত কম্পিউটাৰত বা লেপটপত দিয়াৰ পিছত আপোনালোকে এইটো অন কৰিব লাগিব। তেতিয়া ইয়াত পাৱাৰ বুটাম হেৰি হ'বগৈ, পাৱাৰ যাব, ইয়াত ছাপ্লাই কৰিব, পাৱাৰ ছাপ্লাই দিব ইয়াত। আৰু এইটো পাৱাৰ ছাপ্লাইৰ বাবে 48+ ভল্টৰ হয়। আৰু এইটো লেফ্ট আৰু ৰাইট লেফ্ট এইটো দুটাত ইয়াত যিকোনো এটা কানেকশ্যন দিব পাৰিব আপোনালোকে ইয়াত গানৰ বাবে। মই বৰ্তমানটো দেখুৱালে আপোনালোকক আনবক্সিং কৰি। আপোনালোকক যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বৰ্তমানটো আজিৰ ভিডিঅ' ইমানেই। ধন্যবাদ।